গাড়ীখন নিছি চালা এই অহা দুজন জংঘলৰ মাজত এইখন তাতে গাড়ী চলব উঠে আহক কাটিম তাৰমানে জোকাব লাগিব দেই জোকা লাগব ভাল নালাগে পিন্ধি যাব নহয় তিনি আজি দুটামান যাবাই লাগব আমি ভাল নালাগে বুলি কৈ কথা কোনো নাই বুলি ভাবছিলো নহয় দুটা আপা আছে জোকন কেঁচুৱা চলি এনে আপি যাবা লাগিছে চাল লৈছো যদি জোকয়ে চাবা লাগিব একদম ভালে না লৈ যোৱা আমাক লৈ যোৱা তোৰ বাপেৰে বিয়া খাবলৈ যাওঁ নাজানতে বিয়া গৈছে আমাৰ লাগছি কি কৰো এতিয়া দিনত ডকাই তুলছি বাইকখন নে নেকি গাড়ীখন তাতে থৈ গৈছি হা আপি চাব পাৰি বাইকখান তোক চলবা দিলো তো চলবা না আৰু একবাৰ ট্ৰাই কৰ তেল লাগি জানি ট্ৰাই কৰ ভালকে চলবা দিছো চলবা নৰা বাইকখন থৈছিলো কোন গজমূৰা চলি নিছি আজিকালি শিখৰ খাৱা উঠিনে চব চলি মদ খাৱা শিখৰ খাৱা গতিকে মোৰ ভাঙা বাইকখন নিখেলে মানে মই ধৰিব খাব আৰু সেইকাৰণে ভাঙা বাইকখন থ'ব গৈছি আজিচোন দেউতা আহি নাই ইমান দেৰি লগত মাল চাহে পৰি আছে নেকি ডকাই আছিল শিখৰ খাৱা চলি ঠাণ্ডা লৈ গৈছি এতিয়া কি কৰ তাক ভালে আছে দে ভালে এতিয়া নতুনকে আমি ঘুৰিব পাম হেহান থাকলি নতুনকে নালানে কি কবি মইনে হা দুটাই ল'ৰা আছিল একদম অসাত ল'ৰা হেন তাৰমানে শিখৰ খাই মদ খাই গতিকে সেন্দে মানে এনেকুৱা অসাত চলি মই কিবাকে একদম টানকৈ মুজা লাগছিল মানে নুমুতলি মানে কানি কাপোৰে যায় আৰু সেইকাৰণে মই বাইকখন খাৰা কাপ থৈ ৰাস্তাৰ কাষত মুতিব আহোঁতে সেই শিখৰ খাৱা য'ত দমৰা আছিল একদম কজলাখান অৰ্থাৎ মানুহ দিছোঁ দুইঠেঙীয়া সেন্দে চোৰ কৰি লৈ ফট গমেই নাপালোঁ সাধাৰণ এটা বেমাৰ আছে জটি মুতি দিয়ে এই উপায় নাই এইটো একদম ওপৰালা দেৱা বস্তু মুটো হাগা কৰিবই লাগিব নহ'লে পেট ফুলি মৰিব লাগিব হয়নে নহয় দেউতা আমাৰ আশা নাই গাড়ী চিন্তা কৰি মাম ৰাহি লাগা নচত ফুলকা কলেৰে হাত লৈ গেল আশা নাই গাড়ী এটা ফুৰিব আছে গাড়ীখন দিছি দমৰা দিছে আহিছে ধন্য কৰা আচুম্বা গাড়ী নিছে খাবা দিবা No, 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 no. গাড়ী কি তোৰ বাপেৰে নেকি তোৰ নাম লেখা গাড়ী মই নিজে কিনছো গাড়ী চলোৱা নাই মই নিজে বোকা খো আমি চলা বলবি চব পইচা দিবা লাগিব তই আজিৰ পৰা আমি বাইক চুন নকৰো আজিৰ পৰা আমি হেলিকপ্টাৰ চাৰ্জ কৰিম আমি সৰুৰে নকৰো আজিৰ পৰা চুৰ কৰবি বাইক চুন নকৰো বুলি আৰু কি চুৰ কৰবি হা আপি চুৰ কৰবি তিৰি চুৰ কৰবি হা একদম ঠেং কাটি হেলে ৰাস্তাত পেলাই থৈ দিম চুৰ কৰবি চুৰ নকৰবি কিন্তু কৈ দিছো নহ'লে তোৰ জেলু ভাত খুৱাম মই বাপে চিনি পাবি